হেল্ল' এভৰিৱান, ভালে আছেনে আপোনালোকে? আজি মই বনাইছিলোঁ চুজিৰ বৰফি। মানে চুজিৰে কিবা এটা ৰেচিপি বনাব পাৰি নেকি বিচাৰি থাকোঁতে ইউটিউবত পালোঁ চুজিৰ বৰফিৰ ৰেচিপি এটা, আৰু দেখি ভাল লাগিলে। ভাবিলোঁ খাই চাওঁচোন কেনেকুৱা লাগে। চুজিটো আৰু সাধাৰণতে সকলোৰে ঘৰতে থাকেই, তেনেকৈ ময়ো ঘৰত থকা চুজি অলপ ল'লোঁ আৰু এটা সৰু ঘিৰ বটল লৈ কেৰাহীটো অলপ গৰম কৰি সেই ঘিখিনি তাত ঢালি দিলোঁ আৰু চুজিখিনি অকণমান ঘিত ভাজি ল'লোঁ। আৰু অকণ সময় এনেকৈ ভজাৰ পিছত যেতিয়া চুজিখিনি অলপ ৰঙচুৱা হৈছে, তেতিয়া মই নমাই থ'লোঁ চুজিখিনি আৰু সেইখন কেৰাহীয়ে পাতি তেতিয়া অলপ পানী 2 কাপ দিছোঁ। তাৰপিছত তাত অলপ মিক্সিত মাৰি থোৱা গুড়ি চেনি মিহলাই দিলোঁ। আৰু পানী আৰু চেনিৰ মিশ্ৰণটো অলপ আঠা আঠা নোহোৱালৈকে মই এনেকৈয়ে গৰম কৰি থাকিলোঁ। তাৰপিছত তাতে সেই ভাজি থৈছিলোঁ চুজিখিনি, সেইখিনি মিহলাই দিলোঁ। তাৰপিছত এনেকৈ অকণমান সময় মিহলাই ধুনীয়াকৈ মিশ্ৰণটো, তাৰপিছত অলপ তাতে মিল্ক পাউডাৰ মিহলাই দিলোঁ। মানে কি হয়, মিল্ক পাউডাৰ দিলে তাৰ সোৱাদটো বেছি ধুনীয়া হয় বোলে। তাৰপিছত এনেকৈ দি চালোঁ আৰু গোটেই মিশ্ৰণখিনি এনেকৈ অলপ মানে গোটেইখিনি মিহলি হৈ যোৱাৰ পিছত অলপ টান হৈ গৈছে ন, ভাজোঁতে তেনেকৈ নমাই পেলাই মই এখন কাঁহীত অলপ ড্ৰাই ফ্ৰুইটছ, মানে বেলেগ বিশেষ একো নাছিলে, কাজু, মই কেইটামান কাজু তাতে দি দিছোঁ। অকণমান সময় ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছত চাওক ইমান ধুনীয়া হৈ গ'ল আৰু দেখিবলৈ এনেকুৱা হৈছিল দেই বৰফিটো দেখাত। দেখিবলৈ যেনেকুৱাই হওক, খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে। আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। নমস্কাৰ।